গোৰ্খাসকল প্ৰকৃততে খিলঞ্জীয়া প্ৰথমে ইতিহাস পঢ়ক, তাৰ পিছত বিচাৰক খিলঞ্জীয়া কোন। আপুনি ৰামায়ণ চাওক, মহাভাৰত চাওক, ভগদত্তৰ ইতিহাস চাওক। প্ৰাচীন যদি ইতিহাস চাব যায় তেতিয়াতো আপোনাৰ কিমান হাজাৰ বছৰ হ'ব নাই। নেপালীসকল খিলঞ্জীয়া আৰু খিলঞ্জীয়া, আদিবাসী নেপালী নহলে অস্তিত্বৰ সংকটত পৰিব অসমীয়া। অনুচেতিয়া ডাঙৰীয়া যি কৈছে হয়তো তেখেতে ইমানখিনি অধ্যয়ন গোৰ্খাৰ ওপৰত কৰা নাই। আৰু আদিবাসীসকল আৰু গোৰ্খা নাথাকিলে ধৰক প্ৰায় 1/3 অফ দ্য পপুলেশ্যন, 1/3 জনসংখ্যা যদি খিলঞ্জীয়া নহয় তেতিয়া অসমত খিলঞ্জীয়া কোন হ'ব আৰু অসমীয়াৰ অস্তিত্ব ক'ত থাকিব, অসমৰ অস্তিত্ব ক'ত থাকিব। খিলঞ্জীয়া মঞ্চত ৰাজহুৱাভাৱে ইয়াণ্ডাবু সন্ধিক ভিত্তিবৰ্ষ হিচাপে লৈ আলফা নেতা অনুপ চেতিয়াই দাবী কৰিছিল নেপালী আৰু আদিবাসীসকল খিলঞ্জীয়া নহয়। মাৰ যোৱা নাই চেতিয়াৰ সেই মন্তব্যৰ প্ৰতিক্ৰিয়া। দেওবাৰে পল্টন বজাৰ গোৰ্খা ভৱনত একত্ৰিত হ'ল সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা সাহিত্য সভা আৰু গোৰ্খা বুদ্ধিজীৱী। অকল অনুপ চেতিয়াকেই নহয়, গোৰ্খা ছাত্ৰ সন্থাৰ সকিয়নি সকলোলৈকে। অসমত বাস কৰা গোৰ্খাক খিলঞ্জীয়া নহয় বুলি কোৱাসকলক ইতিহাসেৰে জোকৰ মুখত চূণ দিব গোৰ্খা ছাত্ৰ সন্থাই। কোনো যাতে জনগোষ্ঠী বা কোনো দল সংগঠন যাতে গোৰ্খাসকলক অনাগত দিনবোৰত আমাক খিলঞ্জীয়া নহয় বুলি যি শব্দ প্ৰয়োগ কৰিছে, এইখিনি ক্ষেত্ৰত তেওঁলোকৰ আমি মানে জোকৰ মুখক চূণ সনাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আচলতে আজি আলোচনা সভাখন আমি অনুষ্ঠিত কৰিছো। একে স্থিতি তেজপুৰ সাংসদ আৰ পি শৰ্মাৰো। অসমত বাস কৰা গোৰ্খাসকল যে খিলঞ্জীয়া তাকে বুজাবলৈ সাংসদগৰাকীয়ে উদ্ধৃতি দিলে ইতিহাসৰ বহুকেইটা ঘটনাৰ। আপুনি ৰামায়ণ চাওক, মহাভাৰত চাওক, ভগদত্তৰ ইতিহাস চাওক, ভাস্কৰ বৰ্মাৰ ইতিহাস চাওক। আজিৰ পৰা নহয়, এই সময়ত যেতিয়া নৰকাসুৰ ইয়াত ৰাজ কৰিছিল, নেপালৰ ৰাজ আছিলে, কামৰূপ নেপালৰ আছিলে। শংকৰদেৱৰ সময়ত ৰতিকান্ত উপাধ্যায়ে 2টা সত্ৰ খুলিছিলে, নেপালী সত্ৰ আজিও জনাজাত, টিয়কত আৰু আপোনাৰ বেবেজিয়া নগাঁৱত, আজি প্ৰায় 500-600 বছৰ আগত। এই প্ৰসংগত গোৰ্খা সাহিত্য সভাৰ স্থিতি স্পষ্ট। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি ছবিলাল উপাধ্যায়ৰ পৰা আৰম্ভ কৰি হৰিপ্ৰসাদ গোৰ্খাৰাইৰ পৰা আৰম্ভ কৰি অঞ্জু দেৱী, শিৱ থাপা, আপোনালোকে সাহিত্য, সংস্কৃতি, খেলা ধূলা প্ৰত্যেকটো ক্ষেত্ৰত যদি চায় তেতিয়াহ'লে দেখা পাব যে অসমৰ গোৰ্খা নেপালী জনগোষ্ঠীৰ লোকসকলে অসমৰ উন্নয়নৰ কাৰণে, অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে, সাহিত্য সংস্কৃতিৰ কাৰণে, ইয়াৰ ভাষা ৰক্ষাৰ কাৰণে তেওঁলোকৰ অৱদান আছে। খিলঞ্জীয়া কোন সম্পৰ্কীয় এই বিতৰ্ক চলি থকাৰ সময়ত গোৰ্খাসকলক একত্ৰিত হৈ ইতিহাস সমৃদ্ধ কৰিবলৈ লোৱা সংকল্প নিশ্চয়কৈ গোৰ্খাসকলৰ অস্তিত্ব জাহিৰৰ অন্যতম অস্ত্ৰ হ'ব। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।